মানে তোমাৰ নামটো পৰিস্মিতা হ'ব নালাগিছিলে নে কি নাম আছিলে? পৰিস্মিতা। পৰিস্মিতা হ'ব নালাগিছিলে মানে ৰম্ভা নহ'লে মেনকা হ'ব লাগিছিলে। কিয়? মানে সৰগৰ আটাইতকৈ ধুনীয়া পৰিজনী নিচিনা লাগিছে। চোৱা আজি মই স্পেচিয়েলি মানে তোমাক মানে লগ কৰিবলৈ কাৰণে ড্ৰেছ মিলাই আহিছিলোঁ। হ'ব আপুনি মোক চিনি পায় নেকি? মই গম পাওঁ তোমাৰ কথা গোটেই ডিটেইলছ লৈ থৈ দিছোঁ আৰু মই অলপ পিছত ফাৰ্ষ্ট দেখিছে আপুনি মোক আজি ফাৰ্ষ্ট দেখিছোঁ ফাৰ্ষ্ট দেখি প্ৰেমত পৰি গৈছোঁ যোৱা তেনেহ'লে মানে কিহত আহিছিলা? নহয় মোৰ সপোনত আহোঁতে কি মাৰিছে? কাৰোবাৰ নাম লিখিছে নি হাতত? তোমাৰ নামটো কি আছিলে? পৰিস্মিতা। সেই এবাৰ মোক পঠিয়াইছিলে তোমাৰ ওচৰলৈ। এই দেৱীৰ ওচৰৰ পৰা মানে দেৱী নাইকিয়া হৈ গ'ল বুলি কৈছে। তুমি ইয়াত ঘূৰি ফুৰিছা কি কৰি আছা ইয়াত? পূজা কৰিবলৈ ঘূৰি ফুৰিছা। ফুলপাহ ভাল লাগিছে। ক'ত ঘৰ তোমাৰ? লেপেট কটা। আচ্ছা মোৰ ঘৰ ক'ত জানা? হৃদয় ভঙা। মোৰ কবিতাৰ কথাবোৰত তুমি একাকুমনি ভাঙি গৈছিলে যোৰাটো দিবলৈ কাৰণে মানে এটা যোৰা বিচাৰি আহি আছিলোঁ। কাণফুলিযোৰ বিৰাট ধুনীয়া লাগিছে আৰু তাতকৈ বেছি তোমাক ধুনীয়া লাগিছে। আকাশে বতাহে তোমাকে দেখিছোঁ এই বুকু সপোনত উপঙি ফুৰিছোঁ সেইকাৰণে মানে কৈ আহিলোঁ। আৰু পৰিস্মিতা নামৰ ছোৱালীবোৰ চব ধুনীয়া হয় নে নহয় নাজানো কিন্তু ফাৰ্ষ্ট টাইম এজনী ছোৱালী লগ পাইছোঁ আৰু তোমাক বহুত বেছি ধুনীয়া লাগিছে। আকাশে বতাহে তোমাকে দেখিছোঁ মানে একচুৱেলি তাকে মই মানে সেয়াৰ পৰা যেতিয়া আহিছোঁ ন মই এনেকুৱা লাগিছে যেন মানে মই তোমাক ক'ম আৰু কথাখিনি দেই মই যিমানখিনি কথা আহিছিলোঁ একেচতে পটাপট উলিয়াই দিছোঁ আৰু এই যিখিনি মানে তিল আছে যে তোমাৰ যে তিলটো এনেকুৱা লাগিছে যেন মানে এই জোনত যেনেকৈ দাগ আছে যে যোনটো ধুনীয়া কাৰণে যে দাগ এটা বহাই থৈ দিছে ন ঠিক তেনেকৈ তুমি মানে যোনটো নিচিনা জিলিকি আছে ন সেইকাৰণে মানে এটা দাগ লৈ কিনে ঘূৰি ফুৰিছা যেন লাগিছে মানে। আপুনি ভিডিঅ' বনাই নি? ভিডিঅ' নবনাওঁ মই এনেই মানে এই কি বুলি কয় ন কবি ছবি মানে লিখোঁ আৰু কবিতা চবিতা কিন্তু মই পঢ়িবলৈ নাজানো মানে প্ৰেমৰ কিতাপখন পঢ়িবলৈ মানে এজনী বিচাৰি আছিলোঁ। হ'ব নেকি কেনেবাকৈ? শুনা না একচুৱেলি মানে চিৰিয়াছলি মই তোমাক কথা এটা কওঁ দেই মানে তোমাৰ নামটো পৰিস্মিতা হ'ব নালাগিছিলে নে কি নাম আছিলে? পৰিস্মিতা হ'ব নালাগিছিলে মানে ৰম্ভা নহ'লে মেনকা হ'ব লাগিছিলে। কিয়? মানে সৰগৰ আটাইতকৈ ধুনীয়া পৰিজনী নিচিনা লাগিছে। শুনা আকৌ সঁচাকৈ কৈছোঁ মানে নামটো চেঞ্জ কৰি লোৱা হয়তো মত্যত আহি তুমি এনেও পৰি আৰু পৰিস্মিতাটো মানে ৰম্ভা আৰু মেনকাটো একেই ন হয় নাই মানে সৰগত বেলেগ আছিলা এতিয়া মত্যত আহি আৰু বেলেগ আহিলা। কেনেবাকৈ ৰহস্যটো ক'বা নেকি? মই কিন্তু ৰহস্য ক'ব পাৰিম আকৌ। সঁচাই কৈছোঁ মোৰ যিটো মানে হৃদয়ৰ সৰগখন আছে ন তাত তুমিয়ে পৰি হৈ আছা মানে আৰু সদায় থাকিবা বুলি ভাবিছোঁ। কি কোৱা? বেয়া লাগিছে চোৱা মোৰ ঘৰ আগতে চেপনতে আছিলে বৰ্তমান চেঞ্জ কৰিলোঁ মই ইয়ালৈ আহিলোঁ মানে তোমাৰ হৃদয়লৈ আহিলোঁ। শুনা আকৌ চোৱা আজি মই স্পেচিয়েলি মানে তোমাক মানে লগ কৰিবলৈ কাৰণে ড্ৰেছ মিলাই আহিছিলোঁ। হ'ব আপুনি মোক চিনি পায় নেকি? মই গম পাওঁ তোমাৰ কথা গোটেই ডিটেইলছ লৈ থৈ দিছোঁ আৰু মই অলপ পিছত ফাৰ্ষ্ট দেখিছে আপুনি মোক আজি ফাৰ্ষ্ট দেখিছোঁ ফাৰ্ষ্ট দেখি প্ৰেমত পৰি গৈছোঁ যোৱা তেনেহ'লে কেইটা বাজিলে? মোৰ টাইমটো মানে অলপ খেলি মেলি হৈ আছে। 2:43 দেখাইছে চিৰিয়াছলি সুধিছোঁ না নহয় মানে কিয় সুধিছোঁ জান নাই মানে এতিয়া দুপৰীয়া ন আৰু ইয়াত গান এটা গাই আছে মানে দুপৰীয়া নোলাবা দেহা কলা কৰিব বুলি কৈছে মানে তুমি দুপৰীয়া নোলাবা মানে এনেই ধুনীয়া আৰু তাতে মানে যদি কেনেবাকৈ যদি অকণমান খেলিব লাগে ন চোৱাচোন কি হৈ যাব। গোটেইখন কি নাম তোমাৰ? লিজা। নহয় মই মানে মনত পৰিছে লিজা যোৱাকালি তুমি সপোনত আহিছিলা মোৰ
চিৰিয়াছলি লিজা এনেই মানে কিহত আহিছিলা তুমি মানে কিহত আহিছিলা নহয় নহয় মোৰ সপোনত আহোঁতে সেইটোৱে পাহৰি থাকিলোঁ তোমাৰ থাৰখনত আহিছিলে মোৰ ঠাইখনত আচ্ছা মই মানে এনেকুৱা ধৰণৰ মানে হৈ দিম কেতিয়াবা তোমাক পিঠিত লৈ ঘূৰিম কেলৈ জানো নাই সৰস্বতী যেনেকৈ বাহন যে হাঁহ যে তোমাৰ বাহন মই মানে মই ঘৰৰ পৰা আহিছোঁ তুমি ক'ৰ পৰা আহিছা খালি মোৰ হৃদয় কোঠালি ক'ৰ পৰা আহিছা চাগে হয় নাই ক'ৰ পৰা আহিছা কোৱাচোন চিৰিয়াছলি কোৱা একদম সঁচা কথা কোৱা ক'ৰ পৰা আহিছা চিৰিয়াছলি সুধিছোঁ ক'ৰ পৰা আহিছা কিহত ফচি গৈছিলা মোক প্ৰেমত ফচি গ'লা আকৌ কৈ দিয়া কথাটো চিৰিয়াছলি সঁচাকৈ সুধিছোঁ ক'ৰ পৰা আহিছা এইটো কোৱা মোৰ হৃদয় কোঠালিব নাই হা তেনেহ'লে অটত নে কোন সোমাই আছিলে তুমিয়ে সোমাই আছিলা ইমান ধপধপাই আছিলে এতিয়া মানে এনেকুৱা লাগিছে বহুত ক্লিয়াৰ হৈ গ'ল যেন লাগিছে তুমি মানে কাষত আছা যে কনফাৰ্ম হৈ গ'ল যে তুমিয়ে আছিলা মানে কি পঢ়ি আছা ডিষ্টেঞ্চত কৰি আছা আচ্ছা এতিয়া সৰস্বতী পূজাৰ শুভেচ্ছা থাকিলে থেংক ইউ মই মৰাণৰ পৰা আহিছোঁ একমাত্ৰ তোমাৰ কাৰণে আহিছোঁ কি কোৱা এনেও গোটেই জীৱনৰ বাবে ফচি গৈছা তুমি লগৰ নেকি আচ্ছা মানে এটা পচন্দ তোমাকে হৈছে তাইক কেলৈ হ'ব সঁচাকৈ ঘৰ কোনত অঁ গম পাই গ'লোঁ কাৰণ মিলন হ'বলৈ গৈ আছে যে সেইকাৰণে নগৰখনতে মিলন হ'ব লাগিব ঘামি গৈছে যে কেলৈ গৰম লাগিছে নে মই মন যাচি আছোঁ যে সেইকাৰণে গৰম লাগি আছে তাৰপিছত কি হ'ব শুনা আকৌ পৰি চিৰিয়াছলি কৈছোঁ হ'ব দিয়ক যাওঁ দেৰি আছে ইয়াত প্ৰেংক এটা কৰি আছিলোঁ